নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। চৰকাৰী ধন পাবলৈ শীঘ্ৰে কৰক এটা কাম। আৰু এনেধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰক। কোটি কোটি লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, মেৰ শেষত বা জুনৰ প্ৰথম সপ্তাহত চৰকাৰে ধন মুকলি কৰাৰ সম্ভাৱনা। চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 14 নং কিস্তিৰ ধন। 14 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰক এই কাম। সম্পূৰ্ণ কৰিব লাগিব আপোনালোকৰ ইকেৱাইচিৰ কাম। সঞ্চয় বেংক একাউণ্টৰ লগত সংযুক্ত কৰিব লাগিব আপোনালোকৰ আধাৰ নম্বৰ। আধাৰ সংযোজিত বেংক একাউণ্ট লৈহে প্ৰেৰণ কৰা হ'ব 14 নং কিস্তিৰ ধন। তাৰ লিংক নকৰিলে বঞ্চিত হ'ব এই আঁচনি ধনৰ পৰা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যোগাযোগ কৰক আপোনালোকে 036128000213 নম্বৰত। লগতে কেনেকৈ চাব তালিকাত আপোনালোকৰ নাম। লগইন কৰিব লাগিব আপোনালোকৰ pmkisan.gov.in ত। তাৰ পাছত ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত। বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা, ৰাজ্য, জিলা, ব্লক, গাঁও বাছনি কৰাৰ পাছতে তালিকাত চাব পাৰিব আপোনালোকৰ নাম।